আজি মই আপোনালোকলৈ নিমকিৰ কেইবাবিধো ৰেচিপি লৈ আহিছোঁ। এবিধ এয়া চাওক, কেনেকুৱা ধুনীয়া লাগিছে নহয়নে? আৰু এবিধ এইটো মছলা দিয়া। একেধৰণে দুইটা, এটা মছলা দিয়া, এটা নিদিয়া। আৰু এটা আমাৰ সাধাৰণ কাটা নিমকি। মই অকণমান দীঘলকৈ বনাইছোঁ যাতে সময় বেছি নালাগে। আৰু এইটো হৈছে ডাঙৰ নিমকিটো, আমি সকলোৱে বনাওঁৱেই। মই মন্মি, মোৰ চৌকাৰ আন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটাই অনুৰোধ, যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে, আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। আৰু যিসকলে আগতেই কৰি থৈছে তেখেতসকলক বহুত বহুত ধন্যবাদ। নিমকিৰ বাবে মই 2 কাপ আটা লৈছোঁ মেজাৰিং কাপেৰে। আপোনালোকে যিকোনো পাত্ৰ ব্যৱহাৰ কৰিব পাৰিব। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, কেইটামান দিছোঁ কালজিৰা, আৰু ৰিফাইন তেল দিছোঁ মই টেবুল চামুচেৰে 4 টেবুল চামুচ। যিকোনো গোন্ধ নোহোৱা ৰিফাইন তেল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা ঘিউ ব্যৱহাৰ কৰিব পাৰে। মই ভালকৈ তেলখিনিৰ লগত ময়দাখিনি মোহাৰি মিলাই ল'ম। যিমানে মোহাৰি মিলাই লোৱা হয় নিমকিটো সিমানেই মচমচীয়া হয়। সেইকাৰণে 2-3 মিনিটমান এনেকৈ আপোনালোকে হাতৰ তলুৱাত ময়দা আৰু তেলখিনি মোহাৰি মিলাই ল'ব। মই প্ৰায় 2 মিনিটমান মোহাৰি ল'লোঁ। মুঠিয়ে দেখুৱাইছোঁ চাওক, এনেকুৱা লাডু এটা হ'ব লাগে, মানে তেল জোখতে আছে। আৰু মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ, মানে নৰ্মেল টেম্পাৰেচাৰৰ পানী ব্যৱহাৰ কৰিছোঁ। অলপকৈ ময়দাত পানী দি মই অলপমান টান এটা মিশ্ৰণ বনাই ল'ম। আমি সাধাৰণতে ৰুটি বনাবলৈ অকণমান কোমলকৈ বনাওঁ, তাতকৈ অলপমান টান কৰিব লাগিব, তেতিয়া নিমকি কাটিবলৈ ভাল হয় আৰু নিমকিটো মচমচীয়া হয়। অলপ পানী দি পেলাই আপোনালোকে সানিব, কাৰণ ময়দাত পানী যথেষ্ট কম লাগে। প্ৰত্যেকটো ভিডিঅ'তে মই এইটো কথা কওঁ আপোনালোকক। এয়া মোৰ ময়দাখিনি সনা হৈ গ'ল, মন কৰিছে। মই অকণমান টানকৈ সানিছোঁ আৰু 15 মিনিটমান ঢাকি পেলাই থৈ দিম। মই 15 মিনিট হৈ গ'ল। এতিয়া অকণমান হাতেৰে মঠি লৈছোঁ, মঠি পেলাই মই ৰুটিৰ সমান এটা গোলা কৰি ল'ম। অকণমান ডাঙৰ চাইজৰ ৰুটি এখনৰ সমান কৰি ল'ম। আটাইকেইটা গোলা কৰি ল'লোঁ আৰু এটা মই বেলিম, পাতলকৈ বেলিম, আৰু বাকীকেইটা ঢাকি থৈছোঁ, নহ'লে শুকাই যাব পাৰে। এয়া চাওক, মই পাতলকৈ বেলি লৈছোঁ আৰু কিমান পাতল কৰিছোঁ মই দেখুৱাই দিছোঁ আপোনালোকক। একেবাৰে উজু আৰু কৰিও ভাল লগা এটা কাম। চাবচোন, প্ৰথমতে 2 ফাল কৰিব, 4 ফাল কৰিব, তাৰপিছত মাজত 3 টুকুৰা কৰিব। এইটো মই 2 টুকুৰাই কৰিলোঁ বাৰু, আৰু মিলাব লাগিব পিছত, তেতিয়াহে সমান হ'ব। সমান চাইজ কৰিব, এনেকৈ চাওক 3 টুকুৰা কৰিব। আৰু মাজৰ অংশত হাতেৰে পানী দি দিব, অকল মাজত দিলেই হ'ব। এতিয়া এটা ছাইডৰ পৰা নুৰিয়াই যাওক। এয়া চাওক কেনেকুৱা সুন্দৰ হৈছে নহয়নে? একেবাৰে উজু এইটো। আৰু এনেকৈ প্ৰত্যেকটো বনাই ল'ব। এইটোত মই মছলা দিয়া নাই, আৰু এবিধ মই মছলা দি পেলাই বনাম। এয়া চাওক, আপোনালোকক মই 3টামান এনেকৈ বনাই দেখুৱালোঁ। বাকীখিনি বনালে বহুত দীঘল হ'ব ভিডিঅ'টো, যিহেতু কেইবাটাও নিমকি বনাই দেখুৱাম মই। এনেকৈ বনাই ল'ব, দেখিবলৈ সঁচাকৈ ধুনীয়া হয়। মই প্ৰথমখিনি অলপমান বনাই দেখুৱালোঁ আপোনালোকক। আকৌ এবাৰ মছলা দি বনাম। জলকীয়া গুড়ি দিছোঁ, ক'লা নিমখ দিছোঁ, অলপমান চাট মছলা দিছোঁ, আৰু জিৰা গুড়ি দিছোঁ। এইখিনি ভালকৈ মিলাই লৈছোঁ, আৰু ইয়াত অকণমান তেল দিছোঁ। এয়া চাওক, কাৰণ ৰুটিখনত আমি সানি ল'ম। ভালকৈ মিলাই লৈছোঁ। এতিয়া ৰুটি এখনৰ ওপৰত লৈ পেলাই মই এনেকৈ ধুনীয়াকৈ হাতেৰে মোহাৰি মিলাই ল'ম। এয়া চাওক, আৰু একেধৰণে মই কাটি ল'ম। এয়া কাটি ল'লোঁ, কাটি লৈ পেলাই ৰোল কৰি গ'লোঁ ছাইডৰ পৰা। এইটো দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও যিসকলে মছলা ভাল পায় খাই ভাল পাব। এয়া চাওক, এনেকৈ গোটেইখিনি মই বনাই ল'লোঁ। আৰু অলপ বনাম, মই অলপমান বনাই দেখুৱাইছোঁ আপোনালোকক। তাৰপিছত আহিলে কাটা নিমকিটো, যিটো আমি কাটি বনাওঁ যে। আজি মই দীঘলীয়াকৈ বনাম, কাৰণ সময় বহুত কম লাগে তেতিয়া। একে প্ৰচেছতে আপোনালোকে পাতলকৈ ৰুটি বেলি ল'ব। এয়া চাওক, আৰু এতিয়া মাজত 2টা কাট মাৰিলেই হৈ যাব। প্ৰথমে এয়া ছাইডত কাটিছোঁ। এইখিনিও ৰেডি হৈ গ'ল। এতিয়া আহিলে ডাঙৰ নিমকিটো। সৰু লুচি বনাই ল'ব,
অকণমান অকণমান তেল সানি ল'ব। মই বেলাটো দেখুওৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘল হ'ব, আৰু গোটেইখিনি একেলগে বেলি ল'লে কৰিবলৈ ভাল হয় কামখিনি। প্ৰথমতে তেল সানিলোঁ আৰু তাৰ ওপৰত অকণমান ময়দা ছটিয়াই ল'লোঁ। এয়া চাওক, তাৰপিছত আমি এনেকৈ ফ'ল্ড কৰি যাম। প্ৰথমতে এবাৰ ফ'ল্ড কৰি লৈছোঁ, আকৌ একেটা প্ৰচেছ যিহেতু কৰিব লাগিব। তেল প্ৰত্যেকখনতে মই তেল সানিছোঁ, আকৌ অকণমান ময়দা ছটিয়াই ল'ম। এয়া ময়দা সনাও হৈ গ'ল, তেল সনাও হৈ গ'ল। এনেকৈ আকৌ এবাৰ ভাজি দিলোঁ। এতিয়া আমি এটা হেঁচা মাৰি পেলাই দুইটা ছাইডে এবাৰ বেলি ল'লেই হৈ গ'ল। এয়া চাওক, সকলোখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া তেল গৰম কৰি থৈছোঁ কেৰাহীত। কেৰাহী ওচৰলৈ যাওঁ ব'লক। এয়া মোৰ নিমকি গোটেইখিনি বেলি হৈ গ'ল। তেল গৰম হৈছে নাই অকণমান দি চালোঁ, ওপৰলৈ উঠি আহিছে। আপোনালোকে গম পাইছে চাগে, তেলখিনি খুব বেছি গৰম নহয় আৰু ঠাণ্ডাও নহয়। গতিকে গৰম হোৱাৰ লগে লগে মই গেছৰ জুইটো কমাই দিলোঁ আৰু এটা এটাকৈ নিমকি দি গৈছোঁ। কম জুইত প্ৰায় 5 মিনিটমান লৰাই ভাজিব লাগিব, তেতিয়াহে ভিতৰলৈকে নিমকিখিনি একদম মচমচীয়া হ'ব। যদি জুইটো বঢ়াই থয় তেতিয়া ওপৰৰ ফালে ৰঙচুৱা হ'ব, কিন্তু ভিতৰটো সেমেকিয়ে থাকিব। আৰু 5 মিনিটমান ভজাৰ পিছত এয়া চব সুন্দৰ ৰং এটা হৈছে, কিন্তু নিমকি থৈ দিলে আকৌ ৰংটো ডাঠ হৈ যায়। এয়া চাওক, লাহে লাহে ডাঠ হৈ আহিছেই। এইখিনি বনাই ল'লোঁ। এতিয়া মছলা দিয়াখিনিও মই তেলত দি দিলোঁ। এইখিনিও খাবলৈ বৰ ধুনীয়া হয়। আৰু এইবিধত মই কি কৰিলোঁ, পানী লগাবলৈ পাহৰিলোঁ, সেইকাৰণে দুটা এটা এৰাই গৈছে। আপোনালোকে পানী নলগোৱাকৈ নবনাব। সোঁ মাজত আঙুলিয়ে পানী অলপ লগাই ল'ব। আৰু এইখিনিও ভাজি হৈ গ'ল। এয়া চাওক, দেখিবলৈ বৰ ধুনীয়া হয় নহয়নে? এয়া আৰু কাটা নিমকিখিনি মই এয়া ভাজিছোঁ। আৰু এটা কথা মনত পৰিছে, যিসকলে মাষ্টাৰ চেফ চাইছে আপোনালোকে মন কৰিছেনে? চেফ ৰণবীৰে যে এটা চামোচা বনাইছিলে, এনেকৈয়ে বনাইছিলে। ইয়াৰ ভিতৰত মছলা ভৰাই পেলাই ডাঙৰকৈ বনাই দিছিলে। এয়া চাওক, কাটা নিমকিখিনিও মোৰ ভাজি হৈ গ'ল। ৰংটো বৰ ধুনীয়া হৈছে। খালি আপোনালোকে এটা কথা মন কৰিব, গেছটো একেবাৰে কমাই ল'ব আৰু কম জুইত যিমানেই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিব, তেতিয়াহ'লে নিমকিখিনি বহুত দিনলৈ মচমচীয়া হৈ থাকিব। এয়া ভাজিও মোৰ হৈ গ'ল। আৰু এতিয়া আহিলে একেখিনি তেলতে মই ডাঙৰকৈ বেলি লোৱা এয়া নিমকিখিনি ভাজি আছোঁ। এটা এটাকৈ এয়া মই নিমকি দি ল'লোঁ। একেধৰণৰ লুটিয়াই বগৰাই কম জুইত মই বহুত সময় ভাজিম। বহুত সময় মানে প্ৰায় 4-5 মিনিটমান লাগেই কম জুইত ভাজোঁতে। নিমকি তেতিয়াহে মচমচীয়া হ'ব। আৰু বহুত দিনলৈ আপোনালোকে টেমাত ভৰাই খাব পাৰিব, প্ৰায় এমাহমান থ'ব পাৰিব। আৰু নিমকি মই আগতেই কেলে দিছোঁ, এতিয়া বিহু হ'ব, ঈদ হ'ব। গতিকে আপোনালোকে কেইদিনমানৰ আগতে বিহু বা ঈদৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থৈ দিব পাৰিব। আৰু এয়া চাওক, নিমকি মোৰ ভজা হৈ গ'ল। আপোনালোকক মই আটাইকেইটা নিমকিয়ে দেখুৱাইছোঁ। কেনেকুৱা পালে ৰেচিপিটো জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত কিন্তু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।